যোনে যি পাৰিছে মই ধন্যবাদ। মই এটোও নকওঁ যে মানুহে যে অকল পইচাৰে যে সকলো যে পইচাৰে যে মানুহক দিব পাৰিলেই যে সকলো হৈ যায় সেইটো নহয়। মানুহৰ মেইন বস্তুটো হৈছে মাতষাৰ আৰু খবৰটো আৰু ভগৱানৰ ওচৰত এটা প্ৰাৰ্থনা। ক'বলৈ পাই সুখী হৈছোঁ, যিহেতু যদিও সম্পূৰ্ণৰূপে আৰোগ্য হোৱা নাই যদিও আজি দেউতাক কালি আনিলোঁ বাৰু। ডক্টৰে কৈছিলে যিহেতু বচা চান্স নাই। নাকেদি পাইপ ভৰাই মানে খানা খুৱাব লগা হৈছিলে, কিন্তু এতিয়া মানে তেনেকৈ মুখেদি খাব পৰা হৈছে। আৰু বহুতে সুধি আছিল যে দেউতাৰ কি হৈছে। তো সেইটো আপোনালোকক মই উপবাদ বুলি কৈ দিয়া। ধন্যবাদ। ধন্যবাদ। চবৰে মংগল কৰা যাতে ভাল হওক, মংগল হওক, সেইটোৱে আৰু হয় নাই? মংগল হওক, ভাল হওক, সকলো চলি মেলি তেনেকৈ থাকিব লাগিব। সেইটোৱে আৰু তুমিও যাতে ভাল হোৱা জল্দি হয় নাই? সেইটোৱে আৰু মৰ্ণিং সকলোকে। আজি মাজুলীৰ পৰা যিহেতু, আৰু বহুত ধন্যবাদ আপোনালোকক, যিহেতু আপোনালোকে ইমানখিনি প্ৰে কৰিছে মোৰ দেউতাক লৈ, ইমানখিনি আশীৰ্বাদ, ইমানখিনি মৰম আৰু ইমানখিনি সহায়। তো বহুতখিনি যোনে যি পাৰিছে মই ধন্যবাদ। মই এটোও নকওঁ যে মানুহে যে অকল পইচাৰে যে মানুহক দিব পাৰিলেই যে সকলো হৈ যায় সেইটো নহয়। মানুহৰ মেইন বস্তুটো হৈছে মাতষাৰ আৰু খবৰটো আৰু ভগৱানৰ ওচৰত এটা প্ৰাৰ্থনা। সেইটো বস্তুৱেই মানুহৰ জীৱনত বহুতখিনি মানে পাই যায় আৰু। তো সেইকাৰণে হয়তো আজি ক'বলৈ পাই সুখী হৈছোঁ, যিহেতু যদিও সম্পূৰ্ণৰূপে আৰোগ্য হোৱা নাই যদিও আজি দেউতাক কালি আনিলোঁ বাৰু, ঘৰলৈ আনিলোঁ। কিন্তু মই আজি ব্লগ হিচাপত এইটো ভিডিঅ' দিয়া নাই, যিহেতু আপোনালোকৰ সকলোৱে সুধি আছিলে যে সকলোৱে বুলি কৈছোঁ বেয়া নাপাব, মানে বহুতে সুধি আছিলে যে দেউতাৰ গা ভাল পাইছেনে, দেউতা কেনেকুৱা আছে, আৰোগ্য হৈছেনে, কি হৈছেগৈ কি নহৈছে। কিন্তু মানে কি হৈছে একদম বেয়া নাপাব, মই তাত মানে অকলে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিব লগা হৈছিলে, যিহেতু বহুতে গম পায় মেডিকেলত থাকিলে কেনেকুৱা হয়। আৰু ইটো সিটোৰ পৰা ধৰি খোৱা বস্তুৱে হওক বা কিবা পানী গৰম কৰাই হওক বা টেবলেট অনা হওক, দৰৱ অনা হওক, অকলে মই কৰিব লগা হৈছিলে। আৰু যিহেতু ফাৰ্ষ্টতেতো ডক্টৰে কৈছিলে যিহেতু বচা চান্স নাই, তেতিয়া মানে বহুত ভাগি পৰিছিলোঁ, যিহেতু আমাৰ জীৱনত মা দেউতাৰ অবিহনেতো একো নাই। সেইটো বস্তু বহুতে হয়তো উপলব্ধি কৰিব নোৱাৰে, বুজি নাপায়, কিন্তু সময়তহে উপলব্ধি কৰে। তো কি ক'ম, তথাপিও ইমানখিনি মৰম আপোনালোকে দিছে আৰু সেই ক্ষেত্ৰত আজি ইমানখিনি আশীৰ্বাদ দিয়াৰ পিছত আজি দেউতা ঘৰত আহিলে। তথাপিও অকণমান সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই, যদিও মাত কথাৰ পৰা ধৰি য'ত নেকি এনেকৈ নাকেদি পাইপ ভৰাই মানে খানা খুৱাব লগা হৈছিলে, কিন্তু এতিয়া মানে তেনেকৈ মুখেদি খাব পৰা হৈছে। আৰু বহুতে সুধি আছিল যে দেউতাৰ কি হৈছে। তো সেইটো আপোনালোকক মই ক'ব ইয়াত নোৱাৰিম, যিহেতু এনেই হিণ্ট এটা দিব পাৰিম, কাৰণ ইয়াত কমিউনিটি গাইডলাইনছৰ খিলাফত থাকে। তো সেইটো কাৰণে হয়তো ইউটিউবে নহ'লে মোৰ ভিডিঅ'টো হয়তো ৰিমুভ মাৰি দিব পাৰে। তো সেইটো কাৰণে আপোনালোকক কৈছোঁ যে নকৰিবলগীয়া কাণ্ড এটা কৰিছিলে, যিহেতু সেইটো মানে ভাল নহয়, যিহেতু বহুতে গম পাই গৈছে মই কি ক'ব বিচাৰিছোঁ, সেইটো কৰিব বিচাৰিছিলে। তো সেইটো কাৰণে ভাগ্য ভাল, কপাল অকণমান কিবা এটা আছিলে, ভগৱানৰ কিবা কৃপা আছিলে, সেইটো ক্ষেত্ৰত গৈ পেলাই তেনেকৈ হেৰি হ'লগৈ। তো তেনেকৈ ৰাতিৰ ভিতৰতে তেনেকৈ আমাৰ মাজুলীৰ পৰা ডাইৰেক্ট যোৰহাটত তেনেকৈ ৰেফাৰ কৰিব লগা হ'ল, মানে নাৱেদি পাৰ হ'ব লগা হ'ল, এম্বুলেঞ্চেদি। তো হয়তো বহুতৰে আজি মাক দেউতাক আছে কাৰণে বহুতৰে নথকা কমি ফিলটো কৰিব নোৱাৰে। তো আগতে হয়তো মোৰো তেনেকুৱা এটা আছিল, যদি মই বুজি পাইছোঁ এতিয়া কথাবিলাক,
কিন্তু তথাপিও মই আজি ঘৰখনৰ কাৰণে মই কৰোঁ বহুতখিনি কিন্তু এতিয়াও এনেকুৱা ধৰণৰ কিছুমান এচাম আছে য'ত নেকি বুজি নাপায় বা খং খাই আহে মাৰপিট কৰে নিজৰ বাপেক মাকক তেনেকুৱা কিছুমান মানুহ আছে যাতে সেইবিলাক বস্তু যাতে নকৰিব নিজৰ পেৰেণ্টছৰ লগত টাইম দিয়ক ভালকৈ থাকক সুখেৰে তেতিয়া ভাল হ'ব মই বিচাৰোঁ আৰু প্ৰত্যেক পেৰেণ্টছ হওক হেৰি হওক আজি যিহেতু মোৰ দেউতাই ক'বলৈও বাধ্য হৈ গ'ল যে মোৰ ডাঙৰ ল'ৰাটোৱে চবতকৈ 1 নম্বৰ ল'ৰা আৰু সেই ক্ষেত্ৰত মানে কিয় কৈছে বুজি পাইছে আৰু আপোনালোকে কাৰণ যিমানখিনি কৰিছোঁ হয়তো মোৰ পৰা সিমানখিনি একো কৰিব পৰা নাই যদিও আপোনালোকক মই বহুতখিনি ধন্যবাদ দিছোঁ অন্তৰৰ পৰা বহুতখিনি ধন্যবাদ দিছোঁ যাতে আপোনালোককো ভগৱানে সুখেৰে শান্তিৰে আৰু আপোনালোকৰ ঘৰবোৰ দীৰ্ঘজীৱী কৰি তোলে আপোনালোকৰ মনবোৰ যাতে ভাল হওক আৰু মানে সকলো মানে শান্তিৰে ভৰি পৰক যিহেতু মই এখন মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ তো হয়তো বহুতে কৈছেও যে তুমি কিবা এটা নকৰা কিয় মই মানে কি বেছি হাৰ্ড কাম কৰিব নোৱাৰোঁ যদিও কিছুমান কাম কৰিব পাৰোঁ কিন্তু ময়ো কৈছোঁ যে ময়ো সুস্থ নহয় মানুহটো অলপ মানে কি হয় মোৰ উশাহৰ অলপ কিছুমান প্ৰব্লেম আছে মই আপোনালোকক আগতেও বহুতবাৰ কৈ গৈছোঁ সেইটো কাৰণে মই অলপ আঁতৰত থাকিবলৈ ভয় কৰোঁ মোৰ অলপ এনজাইটি আছে এনজাইটি বস্তুটো কি হয় যদি বহুতে নাজানে এনজাইটিটো কি হয় আপোনালোকে চাৰ্চ কৰি চালে গম পাব ডক্টৰে মোক কৈ থৈছে সেইটো কাৰণে হয়তো মই এই ইউটিউবটোৰ পৰা কিবা এটা নহয় কিবা এটা কামানি কৰি আছোঁ আৰু আপোনালোকেও কিবা এটা সহায় কৰিলে আৰু ময়ো ইউটিউবৰ পৰা যিমান যি আছিলে ময়ো তেনেকৈ সহায় কৰিবলৈ পাইছোঁ আৰু বিশেষকৈ মই চৰকাৰৰ ফালৰ পৰাও এটা বস্তু বহুত ধন্যবাদ দিছোঁ যিহেতু আজি আয়ুষ্মান কাৰ্ডখনৰ কথাৰ ক্ষেত্ৰতে কৈছোঁ আয়ুষ্মান কাৰ্ডখনেও আমাক বহুত সহায় কৰে আৰু তেনে ক্ষেত্ৰতো বহুতখিনি ভাল এটা ফল পালোঁ আৰু বহুতে মই কয় যিহেতু এতিয়াও সুস্থৰূপে মানে দেউতা সুস্থ অকণমান মানে কি মানসিকভাৱে মানে সুস্থ হোৱা নাই কথাবোৰ কিছুমান পটককৈ পাহৰি থাকে কথাবোৰ কোনোবা এটা সময়ত মনত পৰে তেনেকুৱা হৈ আছে আৰু দেউতাৰ ওচৰত যি কথা মই ক'ব নোৱাৰোঁ কাৰণে মনে মনে ক'ব লগা হৈছে তো তেনেকুৱা হৈ আছে তো সেইটো কাৰণে যোৰহাট মেডিকেল কলেজো বহুতখিনি ভাল থেংক ইউ তেখেতসকলকো কৈছোঁ যিহেতু ইমানখিনি ভাল কিবা এটা ফলাফলে পাইছোঁ বহুতে কয় ভাল বেয়া দুটাৰ মাজত থাকে হয় থাকিবও পাৰে কিন্তু নাজানো কিন্তু যিমানখিনি পালোঁ ভালেই পাইছোঁ অকণমান খালি তাকে আৰু তাৰ মাজতে কিছুমান ভালো আছে কিছুমান বেয়াও আছে তেনেকুৱাতো থাকিবই চবত থাকিবই এইটো বাৰু সেইটো ব্যৱস্থা বাদ দিয়ক এতিয়া মেইন কথাটো হ'ল সেইখিনি আয়োগ্য হ'ল আৰু দেউতাক আপোনালোকক এবাৰ দেখাই দিওঁ আপোনালোকে বহুতে যিহেতু কৈ আছিলে তো চাব ভালকৈ কথা পাতিব পৰা নাই যদিও মই কিবা কিবি এনেই অকণমান সুধিম আপোনালোকে অকণমান চাব এইফালে আমাৰ বাবা আছে আৰু এতিয়া সম্পূৰ্ণৰূপে এতিয়া অকণমান ভাল হোৱাকৈ নাই হয় নাই বাৰু তো অকণমান হেৰি হৈ আছে মানসিকভাৱে আৰু এইফালে আমাৰ জুবুলি বাকী বহুতখিনি মানে তোমাৰ ইউটিউবৰ পৰা বুজিছা নাই শুনিছা নাই বহুতখিনি মানে সহায় কৰিছে মানে মানুহে ইউটিউবৰ পৰা বহুতখিনি মানে কি আৰু যোনে যোনে কৰিছে আৰু যিয়ে হওক ধন্যবাদ বুলি কৈ দিয়া ধন্যবাদ চবৰে মংগল কৰা যাতে ভাল হওক মংগল হওক সেইটোৱে হয় নাই মংগল হওক ভাল হওক সকলো চলি মেলি তেনেকৈ থাকিব লাগিব সেইটোৱে আৰু তুমিও যাতে ভাল হোৱা জল্দি হয় নাই সেইটো কথা সুধি নাথাকিলেও কাৰণ ভালকৈ আয়োগ্য হোৱা নাই কাৰণ যি টি কথা কৈ থাকিলেও কাৰণ আগৰ কথাবোৰ কিছুমান মনত পৰি যাব যে বহুত মানে কৈছে আৰু ডক্টৰে ভালকৈ অকণমান চাই চিতি মানে হেৰি কৰিবা অলপ কেয়াৰ ল'ব লাগিব তো সেইটোৱে আৰু গাইজ বেয়া নাপাব কোনো আজি ভিডিঅ'টো ইমানখিনি দেউতাক দেখাবৰ কাৰণে অকণমান হেৰি কৰিলোঁ আৰু আশা কৰোঁ ইয়াৰ নেক্সট ভিডিঅ'ৰ পৰা হয়তো অকণমান ভালকৈ কিবা এটা আনিবৰ কাৰণে চেষ্টা কৰিম কাৰণ দেখিছে যিহেতু অলপ ভিডিঅ'টো দিবই লাগিব কাৰণ ভিডিঅ'ৰ থ্ৰুতেদিও মই কিবা এটা পাই আছোঁ ভিডিঅ'ৰ পৰাও আজি মই কিবা এটা পাই থাকিলে এফালে ঘৰখনো কিবা এটা চলিবলৈ মেলিবলৈ হয় যিহেতু কোনো আপোনালোকে নাহাহিব বা প্ৰমোশ্যনেই হওক কিবা এটাই হওক হ'লেও মই কিবা এটা হ'লেও কৰি থাকিব লাগিবই কাৰণ সেইফালেদি কৰি থাকিলেহে মই কিবা এটা চলিবলৈ মেলিবলৈ হৈ থাকে চলি তুলিবোৰ কিবা হৈছেগৈ আৰু তাত থাকোঁতে মেলি কাটা মেলা কিবা কিবি হৈ আছিলে তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে তো ইমানেই আৰু ধন্যবাদ